নতুন নতুন টেকনিক্যাল ভিডিঅ' পোৱাৰ বাবে এই চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো বজাই দিয়ক। হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ MI Redmi 6 মোবাইলটো নতুনকৈ লঞ্চ হৈছে। তো চাওক মোবাইল ডাব্বাটোৰ ভিতৰত কি আছে। মোবাইল আছে না বেলেগ কিবা কিবি দি দিলে ফ্লিপকাৰ্টৰ পৰা। ময়ো ভালকৈ চোৱা নাই, তো আপোনালোকৰ লগত ময়ো চাই দিওঁ কি আছে ভিতৰত। এইটো চাওক, মোৰ ফ্লিপকাৰ্টত অৰ্ডাৰ কৰিছিলোঁ। তো আচলতে ইয়াৰ দাম হয় 8,000। মই মানে বেংকৰ পৰা দিছিলোঁ ডাইৰেক্ট, সেইকাৰণে 500 টকা কম ৰাখিছে। তো অফাৰ এটা আছিল HDFC বেংকৰ পৰা। তো এইটো হ'ল Redmi 6। চাওক কিনে কিবা কিবি দিছে নে নাই। ইয়াতে দিছে ডুৱেল সিম, ডুৱেল ষ্টেণ্ড বাই, আৰু প্ৰচেছৰটো দিছে আপোনাৰ 2 GHz অক্টাকোৰ প্ৰচেছৰ। ভাল প্ৰচেছৰ দিছে। বেটাৰীটো দিছে 3000, তথাপিও ভাল হয়। MI 3000 হ'লেও বহুত ভাল হয়। আৰু নানো চিম চাওক ভিতৰত, আৰু চাওক 3GB RAM আৰু 32GB ফিক্সড মেমৰি। তো গোল্ড কালাৰৰ হয়। চাওক মেড ইন ইণ্ডিয়া। তো চাওক ভিতৰত কি আছে, খুলি চাওঁ। মোবাইলটো নিশ্চয় দেখা পাইছে। মোবাইলটো চাওক, মোবাইলটো ইপিনে অপেন হৈ থাকক। অন কৰি দিছোঁ, আৰু ইপিনে মই চাওঁ আৰু কি কি দিছে। কিবা পেপাৰ্ছ দিছে আৰু মোবাইলটোৰ বিষয়ে কিবা কিবি বকিছে, আৰু ইয়াতে এইবিলাকে আমি নপঢ়োঁ। আমি জানোৱে মোবাইল কেনেকৈ চলাব লাগে, এইবিলাক আৰু পঢ়ি লাভ। এইটো হ'ল পাৱাৰ এডাপ্টৰ। ইয়াতে ভালকৈ ক্লিয়াৰ হোৱা নাই বস্তুটো। 1 এম্পিয়াৰৰ হয় এইটো, 2 এম্পিয়াৰ দিয়া নাই। কিয় বা এনে কমকৈ দিলে এইটোত। এইটো হ'ল ডাটা কেবল দিছে। এই ভিতৰত দিছে ফুল এডাপ্টৰ। চাগে একোৱে নাই, কিনি আছে। মোৰ মোবাইলটো অন হৈ আছে। তো খুলি দিছোঁ।
ওপেন হয়ে আছে দেখতে দিছে পাওয়ার বাটনটো আর উপরে আছে ভলিউম বাটন এখানে দিছে দুটা সিম ট্রে দিছে একটা মেমোরি আছে সাথে আর একটা সাথে দুটা সিম স্লট আছে মোর কিন্তু লুকটো চাই বহুত মজা লাগিছে সব 5.45 হয় কিন্তু মোৰ যেন 5.99 এনেকুৱাই লাগিছে লুকটো এনেকুৱাই দিছে চিম্পলি হয় এক হাতেৰে আৰামছে ইউজ কৰিব পাৰি যাৰ মানে ডাঙৰ মোবাইলটো অসুবিধা হয় এইটো নিশ্চয় ল'ব পাৰে বহুত মজা হয় চাওক মোৰ হাত ইমান ডাঙৰ নহয় তথাপি ভালকৈ ধৰিব পাৰিছোঁ মোৰতো ফটো তোলাই নাই ফটো কেপচাৰ কৰি চাওঁ portrait mode একটা চাও ক্লিয়ার আছে আছে ক্যামেরাটো ঠিক আছে এতে ভিডিও মোড দিছে ফটো মোড দিছে আৰু দিছে স্কোয়ার বহুত কিছু দিছে বহুত টাইপত ফটো মাৰিব পাৰিব তো ফিঙ্গারপ্রিন্ট আছে ইয়াতে ফেস রেকগনাইজ আছে মানে ফিঙ্গারপ্রিন্টটো চাও কিমান স্পিড হয় একটু দেখাই আছো স্পিড তামাম স্পিড সব লগ লগে খুলি যায় ইয়াতে ক্লিক করার লগে লগে সব বহুত মজা ইমান কম দামত মানে ইমান ভাল মোবাইল মানে এমআইৰ হিষ্টৰীত মানে এইটোৱে এনেকুৱা মোবাইল যে কম দামত ইমান মানে ফেচিলিটি থকা মোবাইল এইটো নতুনকৈ ওলাইছে আৰু বেলেগ কোম্পানীত গ'লে তো মানে 8000ত মানে কি পাম আৰু এনেকুৱা ফেচিলিটি 2GB RAM বা 3GB RAM 2GB RAM আপনার 9000 10000 টাকা এনেকুৱা লৈ যায় ভিভো বা ওপোত গ'লে তো সেই হিচাপে মানে মোৰ মতে মোবাইলটো বহুত ভালেই হয় তো প্ৰচেছৰটো বহুত ভাল দিছে তো 2 GHz অক্টাকোৰ প্ৰচেছৰ দিছে আৰু ভাৰ্জনটো আছে 8.1 আৰু মডেলটো তো এইটোৱে হয় RAM 3GB ইন্টারনাল স্টোরেজ 32 তে আপনার अवेलेबल আছে 23.92 GB अवेलेबल আছে
মোৰ কিন্তু মোবাইলটো বহুত পচন্দ হৈছে। আপোনালোকৰ মানে মোবাইলটো কেনেকুৱা লাগিল, যদি ভাল লাগিছে বা বেয়া লাগিছে কমেণ্টত মোক জনাব যে আপোনালোকে মোবাইলটো চাই কেনেকুৱা পালে। তো মোবাইলটোৰ বিষয়ে আজি এইখিনিয়ে আছিল ভিডিঅ' আনবক্সিং। তো যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু আপোনাৰ ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰিব, যাতে সিহঁতেও এই মোবাইলটোৰ বিষয়ে গম পায়। আৰু যদি মোৰ এই চেনেলত আপুনি নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো মই এনেকুৱা টেকনিকেল টাইপৰ ভিডিঅ'বিলাক সদায় লৈ আহোঁ। তো আজিলৈ ইমানেই, থেংক ইউ।